নমস্কাৰ বন্ধুসকল সকলোকে জিতমনি ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। তো বন্ধুসকল অসমৰ বহু ল'ৰা ছোৱালীৰ বাবে ভাল খবৰ। আপোনালোকে নিশ্চয় গম পাইছে অসম পুলিচৰ প্ৰায় ফিজিক্যাল শেষ হ'ব হৈছে। এই প্ৰক্ৰিয়া শেষ নহওঁতে এখন নোটিছ প্ৰকাশ পাইছে। নোটিছখন অফিচিয়েলি প্ৰকাশ পোৱা নাই। সেই কাৰণে মই নোটিছখন আপোনালোকক দেখাব নোৱাৰিম, কিন্তু নোটিছখন ট্ৰু যেনে লাগিছে। তো সেইবাবে আপোনালোকক মই জনাবলৈ বিচাৰিছো যে অসম পুলিচৰ নতুনকৈ আকৌ পোষ্ট মুকলি হোৱাৰ এখন নোটিছ আহিছে। আৰু এই নোটিছখনৰ মতে আপোনালোকৰ টোটেল 2440টা ভেকেন্সি মুকলি হ'ব, য'ত আপোনালোকে দেখিবলৈ পাব তাত SI ভেকেন্সি দেখিবলৈ পাব, আপোনালোকে AB দেখিব পাব আৰু UB দেখিবলৈ পাব। আৰু যদি আপোনালোকে SI ৰ বাবে যিসকলে ৱেইট কৰি আছে তেওঁলোকৰ বাবে বহুত সুবিধা পাব, যিহেতু SI ভৰ্তি প্ৰক্ৰিয়া সম্পূৰ্ণ হৈ গৈছে। আকৌ যিসকলৰ ইচ্ছুক কেণ্ডিডেট তেওঁলোকে এপ্লাই কৰিব পাৰিব, য'ত আপোনালোকে 306টা ভেকেন্সি দেখিবলৈ পাব। নেক্সট বন্ধুসকল AB ৰ বাবেও ভেকেন্সি মুকলি হৈছে, য'ত সৰ্বাধিক ভেকেন্সি আপোনালোকে AB ত দেখিবলৈ পাব। AB ত আপোনালোকৰ 1429টা ভেকেন্সি AB ত আহিব, ঠিক আছে। আৰু অতি সোনকালে এপ্লাই হ'ব নোটিছখনৰ মতে। আপোনালোকৰ 2022 চনৰ মাৰ্চৰ মাহৰ আগত সম্পূৰ্ণ কৰিবলৈ এই নোটিছখনৰ মতে নিৰ্দেশ দিছে। আৰু আপোনালোকে UB টো দেখিবলৈ পাব, UB ত দেখিবলৈ পাব আপোনালোকে 705টা। আৰু আপোনালোকৰ বহু ভাল খবৰ, যিসকলে এপ্লাই কৰিব পৰা নাছিল, যিটো চলি আছে এতিয়া, আৰু নেক্সট বাৰ এপ্লাই কৰিব পাৰিব। আৰু টোটেল যদি ভেকেন্সি সংখ্যা চাওঁ 2440টা, এই সকলোবিলাক মিলাই। আৰু SI 306টা বাদ দি পেলাই বাকী সকলোবিলাক আপোনালোকৰ AB and UB ৰ বাবে ভেকেন্সি মুকলি হৈ আহিব। তো যিসকলে ভাবে যে যাবলৈ ইচ্ছুক তেওঁলোকে ৰানিংটো এৰি নিদিব, কাৰণ এৰি দিলে আপোনালোকৰ প্ৰব্লেম হৈ যাব। সেইবাবে ৰানিংটো ৰাখিব। আৰু মোৰ চেনেলত আপোনালোকে আপডেট পাই যাব, যেতিয়া ভেকেন্সি আহি যায় অফিচিয়েলি তেতিয়া পাই যাব। এতিয়া বাছ মই অফিচিয়েলি এখন নোটিছ পাইছোঁ, কিন্তু মানে অফিচিয়েল ৱেবছাইটত নোটিছখন প্ৰকাশ পোৱা নাই, সেইবাবে আপোনালোকক দেখাব পৰা নাই, ক্ষমা বিচাৰিছোঁ। কিন্তু যেতিয়া আহিব মোৰ চেনেলত আপোনালোকে আপডেট পাই যাব। তো চেনেলটো ছাবস্ক্ৰাইব কৰিব নতুনকৈ আহিছে যদি, আৰু ভিডিঅ'টো ভাল পালে এটা লাইক এটা কৰি দিব। ইমানেই, ধন্যবাদ।